ইয়াৰ প্ৰাক মুহূৰ্তত যিসকল নেতা কৰ্মীয়ে বিটিআৰত চৰকাৰ গঠন কৰিছিলে তেখেতসকলৰ লগত এটা ভাৱ বিনিময় আজি মছলপুৰত এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু ইয়াত উপস্থিত আমাৰ আজি এই সভাৰ মুখ্য অতিথি ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিক কমিটিৰ সভাপতি প্ৰাক্তন মন্ত্ৰী আমাৰ সকলোৰে আদৰৰ অসমৰ কাৰণে এটা বোল্ড চিন্তা কৰা এজন ব্যক্তি ভৱেশ কলিতা ডাঙৰীয়া ইয়াত উপস্থিত অসমৰ মন্ত্ৰী বিটিআৰৰ দুইটা ডিষ্ট্ৰিক্টৰ দায়িত্বত থকা গাৰ্জেন মন্ত্ৰী অশোক সিংগাল ডাঙৰীয়া আজিৰ সভাৰ সঞ্চালক আমাৰ UPPL দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰংগৰান আচাৰ্য ডাঙৰীয়া ইয়াত উপস্থিত GSP দলৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ EM ঘনেশ্যাম দাস ডাঙৰীয়া এই সভাত উপস্থিত আমাৰ প্ৰাক্তন বিধায়ক অসম ফুটবল কমিটিৰ বিভিন্ন দায়িত্বত থকা আমাৰ দলৰ এডভাইজাৰ হেমেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ EM সকল MLA সকল MCLA সকল আমাৰ প্ৰত্যেকটো দলৰে কেন্দ্ৰীয় কমিটি জিলা কমিটি ব্লক কমিটি মণ্ডল কমিটিৰ বিষয়ববীয়াসকল আৰু উপস্থিত শ্ৰদ্ধা ৰাইজ সাংবাদিক বন্ধুসকল প্ৰথমতে মই আপোনালোকক শুভেচ্ছা জনাইছো কি আপোনালোকে এবছৰ আগত যিটো কষ্ট কৰিছিলে ইয়াৰ ফলটো আমি একেলগে সকলো পাবলৈ গৈ আছো যি সময়ত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলো ইটো আমাৰ নিচিনা ৰাজনীতিত নিউ কামাৰ বিলাকৰ কাৰণে এটা অগ্নি পৰীক্ষাৰ নিচিনা আছিল কাৰণ যি নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছিলো ইটো হ'ব পাৰে ভাৰতবৰ্ষৰ সকলোতকৈ দীঘলীয়া এটা মানে নিৰ্বাচন আছিল যেটো কোড অফ কন্ডাক্ট চলি আছিল ইটো এক বছৰ চলি আছিল তো সেই এক বছৰত যি সকলক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে ঠিক কৰিছিল যি সকলক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে UPPL ঠিক কৰিছিল GSP ঠিক কৰিছিল এই সকল ব্যক্তিয়ে নিজৰ দলৰ কৰ্মীসকলৰ লগত মিলি এক বছৰ কেম্পিং কৰি থাকিব লগা হৈছে ইয়াৰ মাজতে কোভিডৰ এটা মানৱ জাতিৰ এটা দুৰ্যোগ আহিল এই দুৰ্যোগৰ সময়ত আমি একেলগে মোকাবিলা কৰিলো ইয়াৰ পিছত আৰু দুটা নিৰ্বাচন আমি ইতিমধ্যে সম্পন্ন কৰিছো আমি সকলোৱে জানো যে এখন ৰাজ্য এখন দেশ বা কোনবা অঞ্চল উন্নত হ'ব লাগিলে ইয়াত কোনবা এটা নহয় কোনবা এটা দলে কোনবা এটা গ্ৰুপে অলপ শক্তিশালীভাৱে কাম কৰিব লাগিব আজি আমি আজাদীৰ অমৃত মহোৎসৱ পালন কৰি আছো ভাৰতৰ বিভিন্ন প্ৰান্তত সকলোৱে আদৰ কৰা এজন নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰত এইটো অমৃত মহোৎসৱ বুলি বছৰটো পালন কৰিব লাগে বুলি ঘোষণা কৰিছিল আজি আমি ৰাজনীতিটো অকল কৰিব লাগে এইটোৱে নহয় বুজিবও লাগিব ৰাজনীতিটো যদি ভালকে বুজিবলৈ নোৱাৰে আপুনি ৰাজনীতি কৰিবলৈ ভাল নাপাব তো সেই কাৰণে মই বুজিবলৈ চেষ্টা কৰি আছো আসলতে ৰাজনীতিটো কি ৰাজনীতিটো নিজৰ কাৰণে মোৰ পৰিয়ালৰ কাৰণে মোৰ গাঁৱৰ কাৰণে মোৰ অঞ্চলৰ কাৰণে মোৰ ৰাজ্যৰ কাৰণে মোৰ দেশৰ কাৰণে কাৰ কাৰণে আমি ৰাজনীতি কৰিবলৈ আহিছো এটো ভালকে বুজিব লাগিব আমাৰ দলীয় নেতা কৰ্মী বিলাক যদি পজিটিভ এটা চিন্তা লৈ আগবাঢ়ি যাব পাৰে তেতিয়া আমি বহুত কাম কৰিব পাৰিম যদি আমাৰ মাজত যদি পজিটিভ এটা চিন্তা নাই আমাৰ যদি মানসিক মানে শান্তি নাই আমাৰ মাজত যদি অলপ ইনস্পিৰেশন নাই ফুৰ্তি নাই তেতিয়া আমি একো কাম কৰিব নোৱাৰিম তো সেই কাৰণে প্ৰথম কথা হ'ল আজি আমাৰ তিনিটা দলৰ এটা সভা আমাৰ সৰকাৰি সভা কালিৰ পৰা আৰম্ভ হ'ব এই বছৰটো পুৰা হোৱাৰ কাৰণে আজি ৰাজনীতিক যেটো আমাৰ দলৰ সভা আমাৰ যেটো
সকলো কৰ্মীসকল আহিছে, নেতাসকল আহিছে, মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ ওপৰতে এই বিটিচি অঞ্চলৰ বিটিআৰ অঞ্চলৰ ৩৫ লাখ জনসাধাৰণৰ বৰ্তমান আৰু ভৱিষ্যতটো নিৰ্ভৰ কৰিব। চৰকাৰৰ কিছুমান মানুহ আছে, সেইখিনি মানুহৰ ওপৰত অকল ডিপেণ্ড কৰি পেলাই চলিলে নহ'ব, আমি চবেই মিলি পেলাই আগবাঢ়ি যাব লাগিব। আৰু সেইকাৰণে সেই পৰিৱেশটো, এই এনভাইৰনমেণ্টটো, এই ইক'চিষ্টেমটো বনোৱাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ। মই ব্যক্তিগতভাৱে কোনো এটা ব্যক্তিক, কোনো এটা মানুহক, কোনো এটা ইনষ্টিটিউশ্যনক মই ডমিনেট কৰি কোনো কাম কৰিবলৈ মই নোৱাৰোঁ বা মই নিবিচাৰোঁ। মই গণতন্ত্ৰটো সন্মান কৰোঁ। সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা হ'ব লাগে, এইটো মই বিশ্বাস কৰোঁ। কাৰণ ময়ো এটা দীৰ্ঘদিন ধৰি এটা সংগ্ৰামৰ মাজেৰে আহিছোঁ। আৰু আজি এটা সৌভাগ্যৰ কথা, ৰাজনীতিৰ অহাৰ আগতে বিভিন্ন জনৰ লগত আলোচনা কৰিছিলোঁ আৰু নিজৰ অন্তৰ আত্মাক মই সুধিছিলোঁ যে ৰাজনীতি কৰিম নে নকৰিম, কৰিলে কি কাৰণে কৰিম, নকৰিলে কি কাৰণে নকৰিম। আৰু যেতিয়া ৰাজনীতি কৰিবলৈ এটা পৰিৱেশত বাধ্য হ'ল যে 2020 চনত শান্তি চুক্তি হ'ল, এই শান্তি চুক্তি ৰূপায়ণ কৰাৰ লগতে বড়োলেণ্ডত যিটো হত্যা লুণ্ঠন বিভিন্ন ৰাজনীতি চলি আছিলে, যাত এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশ আহিছিলে, এই গোটেইটো দূৰ কৰি বড়োলেণ্ড অঞ্চলৰ ৰাইজক এটা শান্তি প্ৰতিষ্ঠা কৰি সকলোৰে কাৰণে এটা ভাল পৰিৱেশ গঠন কৰাটো আমাৰ প্ৰথম উদ্দেশ্য আছিলে। কিন্তু সেই সময়ত প্ৰশ্ন হৈছিলে, আমি ৰাজনীতি কৰিম, চৰকাৰো গঠন কৰিম, কিন্তু এইখিনি কাম কৰিবলৈ পৰিৱেশ পাম নে নাপাম। যেতিয়া অসমত যি নেতৃত্বৰ হাতত চৰকাৰ আছিলে, সেই নেতৃত্বই আমাক আঁকোৱালি ল'বনে নাই, আমাক বিশ্বাস আৰু আস্থাত ল'বনে নাই, তেখেতসকলে আমাক ছাপোৰ্ট কৰিবনে নাই। দিল্লীত যিটো চৰকাৰ আছে, এই চৰকাৰে আমাক ছাপোৰ্ট কৰিবনে নাই, তেনেকুৱা এটা প্ৰশ্ন আহিছিলে। আৰু সেই সময়ত মোৰ অন্তৰ আত্মাই এটা কথা কৈছিলে যে মানৱ জাতিক যোনে ভাল পায়, মানুহক যোনে মৰম কৰে, মানুহৰ কাৰণে যোনে কাম কৰে, তাক সকলোৱে মৰম কৰে, সকলোৱে সদায় ছাপোৰ্ট কৰে। আৰু সেইকাৰণে আজি সেই মন্ত্ৰটোলৈ আগবাঢ়ি আছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 24/7 আমাৰ সদায় গাইড কৰি আছে, আমাক সদায় নজৰ দি আছে। ক'ত ভুল হৈছে, ক'ত ভাল হৈছে, এইটো সদায় চাই আছে। আজি ভৱেশ কলিতা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ জিলাৰ ৰাজ্যিক সভাপতি হোৱাৰ আগৰে পৰাই আমি একেলগে কাম কৰি আছোঁ। অসমত এটা পৰিৱৰ্তন আনিব লাগে বুলি আজিৰ পৰা 15-20 বছৰ আগৰ পৰাই কাম কৰি আছিলোঁ। আজি অসমত পৰিৱৰ্তন আহিছে। মই বিভিন্ন সভা সমিতিত কৈ আহিছোঁ, ভাৰতৰ স্বাধীনতাত পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে, অসমত গোপীনাথ বৰদলৈৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে বহুত আমি নেতা পালোঁ। কিছুমান নেতাই কাম কৰে, কিছুমান নেতাই চিন্তা কৰে, কিছুমান নেতাই কথা কয়, আৰু কিছুমান নেতা ৰাজনীতিৰ নামত ৰাজনীতিয়ে কৰে। কিন্তু আজি আমি যিটো নেতৃত্বৰ লগত কাম কৰি আছোঁ, সেই নেতৃত্ব অকল ৰাজনীতি কৰিবলৈ অহা নাই। তেখেতসকলৰ লগত এটা ষ্টেটছমেনশ্বিপ, নিজৰ মানে জাতীয়তাবাদী সমাজবাদী সমাজক লৈ কাম কৰিব বিচৰা এটা চিন্তা আছে। সেইকাৰণে আজি সকলো সমস্যাৰ সমাধান আৰু সলিউশ্যনটো আমি পাবলৈ সক্ষম হৈছোঁ। মই আজি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, এটা সময়ত আমি বহুত চিন্তা কৰিছিলোঁ, ময়ো যিহেতু এটা পৃথক ৰাজ্যৰ এটা সংগ্ৰামৰ আছিলোঁ, যে এই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ কাৰণে বহুত দূৰত আছিলে, ভাৰতৰ গৃহমন্ত্ৰী আমাৰ কাৰণে বহুত দূৰত আছিলে, ইভেন অসমৰ মুখ্যমন্ত্ৰী লগ কৰা কথা পতা আমাৰ কাৰণে বহুত দূৰত, বহুত সমস্যা আছিলে। আজি নতুন চৰকাৰ অহাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে, প্ৰধানমন্ত্ৰী ইয়াত 3বাৰ আহি গ'ল আমাৰ বিটিআৰ অঞ্চলত, গৃহমন্ত্ৰী 4বাৰ আহি গ'ল আমাৰ বিটিআৰ অঞ্চলত। এই 1 বছৰৰ ভিতৰত 4জনকৈ কেন্দ্ৰীয় মন্ত্ৰী আহি গ'ল, 6-7জনকৈ আমাৰ ষ্টেটৰ মিনিষ্টাৰবিলাক, কেবিনেট মিনিষ্টাৰবিলাক আমাৰ তাত আহি গ'ল আৰু সঘনে অহা যোৱা কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ তাত আহি নিশা কটাইছে, মৰনৈ বাগানত সকলোৰ লগত ভাত বিনিময় কৰিছে। ইয়াত যিসকলে বিভিন্ন কথা ওলাব, সমালোচনা কৰাৰ নামত ওলাব, কিন্তু বাস্তৱটো হৈছে
যেতিয়ালৈকে নেতাসকলে এই সমস্যাবিলাক বুজিবলৈ নাহিব, এই সমস্যাবিলাক উপলব্ধি নকৰিব, তেতিয়ালৈকে ইয়াৰ কোনো সমাধান সূত্ৰ নোলাব। আজি আপোনালোকে দেখিছে 99 শিক্ষকৰ সমস্যা। 99 শিক্ষকৰ সমস্যা মানে 99 জন শিক্ষক নহয়, 1999 চনৰ শিক্ষকৰ সমস্যা। আৰু আজি আমি থিয় হৈ আছো 2021। আজিলৈকে সমস্যাটো সমাধান তেখেতসকলে কৰি নিদিলে। এই শিক্ষকসকলক চাকৰি দিবলৈ এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, টকা তুলিলে তেখেতসকলৰ পৰা বহুত নেতাবিলাকে, কিন্তু তেখেতসকলৰ কাম কৰি নিদিলে। শিক্ষকসকলৰ কিমান সমস্যা আছে, কিমান LP স্কুলৰ জৰাজীৰ্ণ অৱস্থা, য'ত আমাৰ ল'ৰা ছোৱালীয়ে ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ হোৱাৰ সপোন দেখিব লাগে, তাত যাই পেলাই গৰু গোহালিৰ নিচিনা এটা অৱস্থা হৈছে। 11,000 ক্লাছৰুম লাগে, 11,000 ক্লাছৰুম, এটা দুটা নহয়। চৰকাৰত অহাৰ পিছত আমি অগ্নি পৰীক্ষা আৰু এটা অগ্নি পৰীক্ষাত আহিলো। প্ৰথম আমাৰ অগ্নি পৰীক্ষা আছিলে 1 বছৰ মানে আমাৰ কোড অফ কণ্ডাক্টৰ পাৰ হৈ যায়, ইলেকশ্যন খেলিব লাগে। আৰু অগ্নি পৰীক্ষা আহি গ'ল। চৰকাৰ গঠন কৰাৰ লগে লগে আমি আলোচনা বিলোচনা কৰিলো। অশোক সিংঘল ডাঙৰীয়াই ক'লে যে চৰকাৰখন কি অৱস্থাত আছে এইটো প্ৰথমতে চালি জাৰি চোৱা। আমি এটা বেলেন্স শ্বীট ওলালো আৰু দেখিবলৈ পালো আগৰ চৰকাৰৰ 2,900 কোটি লাইবিলিটিজ মানে ধাৰ। যি ডিপাৰ্টমেণ্টত পইচা নাই তাতে অৰ্ডাৰ দি দিছে, অৰ্ডাৰ দি পেলাই কাম কৰিবলৈ দিছে, কিন্তু বিল দিবলৈ পইচা নাই। এতিয়াও মোৰ তাত সেই সংস্কৃতি আছে, মানুহবিলাক সকলোৱে এষ্টিমেট লৈ আহে। মই কওঁ এইটো ডিপাৰ্টমেণ্টতো পইচা নাই, কিন্তু কয় ছাৰ অৰ্ডাৰটো দি দিয়ক, আপুনি পইচাটো পিছত দিয়ক, অৰ্ডাৰটো দি দিয়ক। অৰ্ডাৰ দিলেতো কামো কৰিব লাগিব, পইচাও দিব লাগিব। তেনেকুৱা অৰ্ডাৰ দি দি CD ফাণ্ড বুলি এটা ফাণ্ড আছিলে, চিফ ডিছক্ৰিমিনেচৰি ফাণ্ড, তাতে 449 কোটি টকা 449 কোটি টকা লাইবিলিটি আছে। PWD ডিপাৰ্টমেণ্টত 900 কোটি টকাৰ লাইবিলিটিছ আছে। এডুকেশ্যন ডিপাৰ্টমেণ্টত 250 কোটি টকাৰ ধাৰ আছে, কিন্তু স্কুলৰ ডেস্ক বেঞ্চো নাই। বহুত স্কুলৰ ডেস্ক বেঞ্চ নাই। স্কুলৰ অৱস্থা ভাল নহয়। আজি 30 বছৰ, 35 বছৰ, 40 বছৰ স্কুলবিলাক মেৰামতিয়ে কৰা নাই, কিন্তু ধাৰ থাকি গ'ল আমাৰ 250 কোটি টকা। ধেমালি নেকি? তো এনেকুৱা এটা অৱস্থাত আমাৰ চৰকাৰখন আছে। ইফালে 17 বছৰত বড়োলেণ্ড অঞ্চলৰ, বিটিআৰ অঞ্চলৰ ৰাইজে যিসকলে বঞ্চিত লাঞ্ছিত হৈ আছিলে, তেখেতসকলে নতুন চৰকাৰ অহাৰ লগে লগে 17 বছৰ হিচাপ কৰিছে যে 17 বছৰ একো পোৱা নাই, আমাক এতিয়াই লাগে। 17 বছৰ একো পোৱা নাই, আমাক এতিয়াই লাগে। তো এই 17 বছৰৰ হিচাপটো আমি আজি ওলাব লগা হৈছে। তো শ্ৰদ্ধা ৰাইজ, আজি আমি এটা কমিটমেণ্ট লৈ আহিছোঁ যে বিটিআৰ অঞ্চলখন, ইয়াত মোৰ মা, দেউতা, দাদা, ভাই, ভনী সকলো থাকে। প্ৰথম কথা হৈছে আমাৰ অমিত শ্বাহ ডাঙৰীয়াই মোক দুবাৰকৈ কৈছে যেতিয়া লগ পাইছে যে ইয়াত বেআইনী অস্ত্ৰমুক্ত হ'ব লাগিব, কোনো অস্ত্ৰ টলাৰেট কৰিব নালাগে, আৰু এটাটো হ'ল গৌ হত্যাটো বন্ধ কৰিব লাগে বুলি পেলাই দুটা কথা কৈছিলে। তো যিটো কথা ক'লে আজি বেআইনী অস্ত্ৰ 2009 চনৰ পৰাই আমি নৰেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া যেতিয়া এপছুত আছিলে, মই এপছুত আছিলোঁ, সেই সময়ৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ যে বড়োলেণ্ড অঞ্চলত কোনো এটা বেআইনী অস্ত্ৰ থাকিব নোৱাৰিব, অস্ত্ৰমুক্ত হ'বই লাগিব। সেই সময়ৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ। সেই সময়ত বহুত মানুহে মূৰ দাঙি উঠিবলৈ সাহস কৰা নাছিলে। কোকৰাঝাৰত 5টা 6টা হ'লে চব দোকান পোহাৰ বন্ধ হৈছে। মচলপুৰৰ নিচিনা জেগাবিলাকত সকলো ভয়কৈ থাকে। সেই সময়ৰ পৰা সংগ্ৰাম আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া বড়োলেণ্ডত স্থায়ী শান্তি স্থাপন হৈছে। ইয়াৰ কাৰণে আমি ধন্যবাদ দিম প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি সকলো সৌভাগ্য বুলি ক'ব লাগিব। আমাৰ গাৰ্জেন ক'ত? আমি বহুত সময়ত গাৰ্জেন বিচাৰোঁ। ভাৰতৰ নাগৰিকৰ গাৰ্জেন ক'ত? আমাৰ সংবিধানে কৈছে ইয়াত ৰাইজে ৰজা, গণতান্ত্ৰিক, কিন্তু তথাপিতো চিষ্টেমটো ঠিক কৰি পেলাই ভালটো ভাল, বেয়াটো বেয়া, এইটো চাই পেলাই ঠিক কৰিব পৰা আমাক কোনোবা নেতা লাগিব।
আৰু সেই সকলো নেতৃত্বৰ কাৰণে আজি আমাৰ ইয়াত সকলো 2020 চনত চুক্তি কৰি অস্ত্ৰ শস্ত্ৰ জমা দি শান্তি স্থাপন হ'ল। এইটো শান্তি নাপালে এগেইন আৰু নতুন ডেকা ল'ৰাবিলাকক বন্দুক দি জংগলত পঠাই দিলে। কি হ'ব জংগলত গ'লে? বিশ্বায়নৰ যুগত, সায়েন্স টেকনলজিৰ যুগত আজি কিমান আগবাঢ়ি যাব লাগে আমি বিশ্বখন হ'বলৈ গৈ আছিলে, য'ত অস্ত্ৰহে মাত মাতিব। মৰম, স্নেহ, সন্মান, বিশ্বাস ইয়াৰ একো কাম নাই, অকল অস্ত্ৰহে মাত মাতিব। আৰু আজি বিশ্বায়নৰ যুগত 21 শতিকাৰ টেকনলজিৰ যুগত আমি যদি আমাৰ সমাজখন কোনোবা লিখা পঢ়া নোহোৱা কোনোবা ডেকা ল'ৰা এজনৰ অস্ত্ৰৰ ওপৰত যদি চাৰেণ্ডাৰ কৰি দিওঁ, আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম? আৰু সেইকাৰণে আজি এইখিনি সময়ত কাৰ্বি আংলঙৰ যিখিনি আজি সশস্ত্ৰসকলক বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ভাল পাইছো। মানৱতাটো সবচে ফাৰ্ষ্ট বিটিআৰ অঞ্চলৰ বড়ো, অসমীয়া, আদিবাসী, বঙালী বুলি কথা নাই, প্ৰত্যেকটো জনসাধাৰণে ইয়াত শান্তি আৰু নিৰাপত্তা পাব লাগিব। সেইটো আমাৰ প্ৰথম উদ্দেশ্য। কাৰণ আমি জানো যদি শান্তি আৰু নিৰাপত্তা পায় আপুনি দুবেলা দুমুঠিৰ ভাতটো আপুনি নিজে গোটাই পেলাই খাব পাৰে, কিন্তু য'ত শান্তিয়ে নাথাকে আমি কেনেকৈ জীয়াই থাকিম? সেইটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, 1 নম্বৰ কামতে আমি সাকসেস হইতো সেইটো হ'ল শান্তি প্ৰতিষ্ঠা কৰা। আৰু যদি কোনোবা অহাকালি চ্যালেঞ্জ কৰি আমাৰ চৰকাৰ থকা সময়ত ইয়াত বেআইনী অস্ত্ৰ আমাৰ নাগৰিকক যদি কোনোবা ভাবুকি দিব বিচাৰে, ইয়াৰ লগত কোনো কাৰণত আমি টলাৰেন্স কৰা নহ'ব। এইটো জিৰ' টলাৰেন্স। তো সেইকাৰণে মই আপোনালোকৰ আগত কৈছো যে কোনোবা কৈছে আজিৰ বিটিসি চৰকাৰৰ একো কাম নাই, প্ৰমোদ বড়ো সব মানে সাৰেণ্ডাৰ কৰি দিলে আৰু ইয়াত একো নাই বুলি তেখেতসকলে বিৰোধীসকলে কৈ আছে। আজি আমাৰ ইয়াত মন্ত্ৰী আহা মানে আঁচনি আহা, বুজিছেনে? মোক ডাঙৰ এজন নেতাই ক'লে যে দিল্লীৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতা, মোৰ 15-20 বছৰৰ চিনাকি আৰু ৰাজনীতিৰ অলপ চলপ তেখেতে মোক অলপ চলপ জ্ঞান দি থকা আগৰ পৰাই মোৰ মানে ব্যক্তিগত ভাল ৰিলেশ্যন আছে। তেখেতে মোক ক'লে যে প্ৰমোদ তুমিতো নতুন মানুহ, কাৰ অফিসে সদায় যাবা, তুমি কিমানৰ অফিসে ঘূৰিবা, তুমি এটা কাম কৰা যে সেই মন্ত্ৰীবিলাকক মাতি আনা। PWD মন্ত্ৰী যাই যেতিয়া দেখা পাব ৰাস্তাটো বেয়া, সি নিজে তোমাৰ 10 কোটি টকা দি আহিব। টুৰিজিম মিনিষ্টাৰ আহিব, যেতিয়া দেখিবলৈ পাব তোমাৰ অঞ্চলটো ইমান সেউজীয়া, টুৰিজিম ডেভেলপ কৰিব পাৰে, কেন্দ্ৰীয় মন্ত্ৰী এজন আহা মানে তোমাৰ 100 কোটি টকা এনে আহি যাব বুলি পেলাই। কথাটো সঁচাও। আমাৰ টেক্সটাইল মিনিষ্টাৰক মাতি আনিলো, ঘূৰালো, কৈ গ'ল বাইদেৱে যে ইয়াতে 300 কোটি টকাৰ টেক্সটাইল ডেভেলপমেণ্টৰ পইচা দিম আমি, আমাৰ লাভ হৈ গ'ল। তেলি ডাঙৰীয়া অসমৰে পৰা কেন্দ্ৰীয় মন্ত্ৰী হয়, তেখেতে আমাৰ তাত আহিল, আমাক ফুড পাৰ্ক 2টা দি গ'ল, ডাঙৰ ফুড পাৰ্ক, তাতেও আমি 100 কোটিৰ বেছি টকা পাই গ'লো। সিদিনা শিক্ষা আৰু এক্সটাৰ্নেল এফেয়াৰ মন্ত্ৰী আহিল, তেখেতে আমাক বৰ্ডাৰ হাট 3টা দি গ'ল। ভূটান আৰু অসমৰ লগত যিটো আমাৰ বৰ্ডাৰ আছে তাত 3টা ডাঙৰ বৰ্ডাৰ হাট হ'ব, য'ত নেকি মাৰ্কেট প্লেচ হ'ব ভূটান আৰু ইণ্ডিয়াৰ কাৰণে। আজি অসমৰ মন্ত্ৰীসকলে আহি আছে, প্ৰত্যেকজনে দায়িত্ব লৈছে। পাৱাৰ মন্ত্ৰী আহিছে, ইয়াত গোটেই অফিচাৰবিলাকক দায়িত্ব দিছে, য'ত এতিয়াও মানে ইলেক্ট্ৰিক পোৱা নাই তাত ইলেক্ট্ৰিক পাব লাগিব। PHC মন্ত্ৰী আহিছে, আজিও চিৰাঙত বহি আছে। JJMত সম্পূৰ্ণ গাঁৱত পানী পাব লাগিব, স্কুলত পানী পাব লাগিব, চবতো পানী পাব লাগিব। আজি ইয়াৰ ৰিভিউ মিটিং হৈ আছে, সকলো ডিপাৰ্টমেণ্টৰ ৰিভিউ মিটিং হৈ আছে। আৰবানৰ যিখিনি আছে, আমাৰ 10টা যিটো আমাৰ টাউন আছে, সৰু টাউন, সেই টাউনখিনি নিট এণ্ড ক্লিন কৰি টাউনত থকা ৰাইজৰ কাৰণে কি সুবিধা লাগে এই প্ৰত্যেকটো সুবিধা দিয়াৰ কাৰণে আমাৰ আৰবান মন্ত্ৰী ডাঙৰীয়াই মাষ্টাৰ প্লেন বনাই আছে। এগ্ৰিকালচাৰটো আমাৰ সবচে প্ৰয়োজন। এগ্ৰিকালচাৰ মন্ত্ৰীক আমি মাজতে মাতি আনিলো। এগ্ৰিকালচাৰ আৰু এলাইট অলপ আগতে ভৱেশ ডাঙৰীয়াই কৈছে, ভৱেশ কলিতা ডাঙৰীয়া, এই যে এগ্ৰিকালচাৰ এলাইট আমাৰ অঞ্চলটো ইয়াতে সামৰি লোৱা হৈছে। আমি পিক মিছন ডিক্লেয়াৰ কৰিলো। যোৱাকালি হাগ্ৰামা মহিলাৰে ডাঙৰীয়া এটা মিটিঙত কৈছে বোলে মানে গাহৰি নিদাকে পইচা খাইছে বুলি। পিক মিছনৰ গাহৰি দিয়া আৰম্ভই হোৱা নাই, ট্ৰেইনিংহে চলি আছে এতিয়া। আৰু এইটো
সৰু প্ৰজেক্ট নহয় 2200 কোটিৰ প্ৰজেক্ট 30,000 মানুহক মানে লৈ সাঙুৰি কৰা প্ৰজেক্ট হয় 30,000 ফেমিলি যিসকলে গাহৰি পালন কৰিব বিচাৰিছে 30,000 ফেমিলি ইয়াৰ বেনিফিট পাব আমি চালো যে আমাক শান্তি আৰু নিৰাপত্তা পোৱাৰ পিছত কি লাগে ৰুটি কাপড়া আৰু মকান এই ৰুটি কাপড়া মকানটো কেনেকৈ দিয়া যাব এটা ঘৰ দিব লাগে ইমান বছৰে পিএমওৰ ঘৰৰ পইচা আহিল আগৰ ভিচিডিসি চেয়ারম্যান মেম্বার বিলাকে ঘৰটো আধা বনাই পইচাটো খাই কবাৰ হেৰাই থাকিল মাটিও নাহে এতিয়া মই নিজে যাই ব্লকে ৰিভিউ কৰিছে মোক যেইবিলাক কৈছে স্যার আপুনি আহিব নালাগে চিভ হৈ কিয় ইটো ৰিভিউ কৰিবলৈ আহে যদি ৰাইজে দুখীয়া মানুহৰ ঘৰে নাই মই চিভ হৈ কিবা লাভ আছে জানো মই তেনেকাটো চিভ হ'ব নিবিচাৰো পালে সবে পাব লাগিব নাপালে নাই গতিকে ব্লকে ৰিভিউ কৰিছো মই যেইবিলাকৰ লগত কথা পাতিছো জিআৰএছ চুকিদাৰ পিয়ন সবৰ লগত কথা পাতিছো ভাল এটা সরকার চলিব লাগিব পিএমওৰ ঘৰ ইমান দিনে ভালকে খজালে আমাৰ ইয়াতে বিটিআৰ অঞ্চলত এতিয়াও 1.5 লাখ 2 লাখ ঘৰৰ প্ৰয়োজন নাথাকিলে হয় এই কাৰণে আমাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট মন্ত্ৰী আহিল আলোচনা কৰিল একে আলোচনা কৰি আমি 1,05,000